লাচিত বৰফুকন আছিল এজন বিশিষ্ট আহোম সেনাপতি আৰু ভাৰতৰ ইতিহাসৰ অসমৰ এজন বিখ্যাত ব্যক্তি। 1671 চনত হোৱা শৰাইঘাটৰ যুদ্ধৰ নেতৃত্বৰ বাবে তেওঁ আহোম বাহিনীক মোগল ৰাজ্যৰ বিৰুদ্ধে নিৰ্ণায়ক বিজয় দিশত আগুৱাই লৈ গৈছিল। তেওঁৰ কৌশলগত বুদ্ধিমত্তাৰ বিৰুদ্ধে তেওঁক অসমীয়া গৌৰৱ আৰু মোগল আধিপত্যৰ বিৰুদ্ধে প্ৰতিৰোধৰ প্ৰতীক কৰি তুলিছে। লাচিত বৰফুকনৰ জন্ম হৈছিল 1622 চনত আহোম ৰাজ্যৰ এজন উচ্চপদস্থ বিষয়া মোমাই তামুলী বৰবৰুৱাৰ ঘৰত। বৰ্তমান অসমত অৱস্থিত আহোম ৰাজ্যখন 1228 চনত টাই ৰাজকুমাৰ চুকাফাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। এটা প্ৰভাৱশালী পৰিয়ালত ডাঙৰ দীঘল হোৱা লাচিতে সামৰিক আৰু প্ৰশাসনিক বিষয়ত ব্যাপক শিক্ষা আৰু প্ৰশিক্ষণ লাভ কৰিছিল, যাৰ ফলত তেওঁৰ ভৱিষ্যতৰ ভূমিকাৰ বাবে সাজু হৈছিল। কৌশল আৰু নেতৃত্ব দুয়োটা দিশতে তেওঁৰ দক্ষতাৰ বাবে লাচিতৰ সামৰিক কেৰিয়াৰ উল্লেখযোগ্য। সপ্তদশ শতিকাত ৰজা চক্ৰধ্বজ সিংহই তেওঁক সেনাধ্যক্ষ হিচাপে নিযুক্তি দিছিল। তেওঁৰ প্ৰধান কাম আছিল অসম জয় কৰাৰ উদ্দেশ্যৰে সম্প্ৰসাৰিত হৈ অহা মোগল সাম্ৰাজ্যৰ বিৰুদ্ধে ৰাজ্যখন ৰক্ষা কৰা। শৰাইঘাটৰ যুদ্ধ লাচিত বৰফুকনৰ জীৱনৰ আটাইতকৈ উল্লেখযোগ্য ঘটনা। এই নৌ যুদ্ধ 1671 চনত ব্ৰহ্মপুত্ৰ নদীত হৈছিল। প্ৰথম ৰাজা ৰামসিংহৰ নেতৃত্বত মোগল বাহিনীয়ে বৃহৎ আৰু সুসজ্জিত সৈন্যবাহিনী লৈ অসমলৈ আগবাঢ়ি আহিছিল। লাচিত বৰফুকনে অসুস্থ হৈও কমাণ্ড লৈ মোগল শক্তিক প্ৰতিহত কৰিবলৈ কৌশল ৰচনা কৰিছিল। অসমৰ কঠিন ভূখণ্ড ব্যৱহাৰ কৰি লাচিতৰ বাহিনীয়ে গেৰিলা কৌশল প্ৰয়োগ কৰি মোগল সেনাক আক্ৰমণ কৰি যোগান লাইনত ব্যাঘাত জন্মায়। আহোম নৌসেনা নদীৰ যুদ্ধত পাকৈত আছিল। ডাঙৰ মোগল জাহাজবোৰক আউটফ্লেং আৰু হাৰাশাস্তি কৰিবলৈ তেওঁলোকে সৰু অধিক পৰিচালনাযোগ্য নাও ব্যৱহাৰ কৰিছিল। লাচিতে তেওঁৰ বীৰত্বৰ উদাহৰণ আৰু তেওঁৰ বিখ্যাত উপদেশৰ দ্বাৰা তেওঁৰ সৈন্যসকলক অনুপ্ৰাণিত কৰিছিল। যদি পলাব বিচাৰে তেন্তে পলাওক, ৰজাই মোক শেষলৈকে থাকিবলৈ আৰু যুঁজিবলৈ নিৰ্দেশ দিছে। নিৰ্ণায়ক মুহূৰ্তটো আহিল যেতিয়া লাচিত নিজেই মোগল বহৰ বিৰুদ্ধে সাহসী প্ৰত্যাক্ৰমণৰ নিৰ্দেশ দি বিশৃংখলতা সৃষ্টি কৰে আৰু শেষত তেওঁলোকৰ পিছুৱাই যোৱাৰ পথত। এই বিজয় অঞ্চলটোত মোগলৰ সম্প্ৰসাৰণ বন্ধ কৰি দিয়াৰ বাবে অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ পৰিঘটনা বুলি গণ্য কৰা হয়। লাচিত বৰফুকনৰ উত্তৰাধিকাৰ প্ৰতি বছৰে 24 নৱেম্বৰত লাচিত দিৱস হিচাপে পালন কৰা হয়, য'ত তেওঁৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধৰ স্মৃতি উদযাপন কৰা হয়। তেওঁৰ জীৱন আৰু কৃতিত্ব প্ৰেৰণাৰ উৎস, প্ৰতিৰোধ আৰু দেশপ্ৰেমৰ মনোভাৱৰ প্ৰতীক। তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীয়ে প্ৰতিটো পাঠ্যক্ৰমৰ শ্ৰেষ্ঠ কেডেট লাচিত বৰফুকন স্বৰ্ণ পদক প্ৰদান কৰে। এই সন্মানে ভাৰতীয় সামৰিক পৰম্পৰাৰ ওপৰত তেওঁৰ চিৰস্থায়ী প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লাচিত বৰফুকন সাহস আৰু কৌশলগত মেধাৰ চিৰস্থায়ী প্ৰতীক হৈ আছে। মোগলৰ বিৰুদ্ধে তেওঁৰ সফল অসম ৰক্ষাৰ ফলত তেওঁ ৰাজ্য ৰক্ষা কৰাই নহয়, অসমৰ অন্যান্য সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ সুনিশ্চিত হৈছিল। নেতৃত্ব আৰু বীৰত্বৰ জৰিয়তে লাচিত বৰফুকনে ভাৰতীয় ইতিহাসৰ বুৰঞ্জীত এক সন্মানীয় স্থান অৰ্জন কৰিছে। যদিহে ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ইতিহাসমূলক ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।